গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিলে? এ 1998, বি 1999, চি 2000, ডি 2002। শুদ্ধ উত্তৰটো হৈছে এ 1998। অসমৰ শাস্ত্ৰীয় নৃত্য শৈলী কি? এ বাগুৰুম্বা, বি সত্ৰীয়া, চি দেওধনী, ডি বিহু। শুদ্ধ উত্তৰটো হৈছে বি সত্ৰীয়া। ফাগুন মাহৰ প্ৰথম বুধবাৰে কি উৎসৱ পালন কৰা হয়? এ হোলী, বি আলি আই লৃগাং, চি বিহু, ডি দীপাৱলী। শুদ্ধ উত্তৰটো হৈছে বি আলি আই লৃগাং। অসমীয়া চুটিগল্পৰ জনক কোন? জ্ঞানন্দীভিৰাম বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, বিনন্দ চন্দ্ৰ বৰুৱা। শুদ্ধ উত্তৰটো হৈছে বি লক্ষ্মীনাথ বেজবৰুৱা। 1947 চনত অসমত কেইখন জিলা আছিল? 10খন, 12খন, 14খন, 13খন। শুদ্ধ উত্তৰটো হৈছে ডি 13খন। অসমৰ কিমানখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা আছে? এ 1খন, বি 2খন, চি 3খন, ডি 4খন। শুদ্ধ উত্তৰটো হৈছে বি 2খন। অসমত উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হয়? এ 1948 চনত, বি 1949 চনত, চি 1901 চনত, ডি 1957 চনত। শুদ্ধ উত্তৰটো হৈছে এ 1948 চনত। হাতীদাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি? এ বৰপেটা, বি কামৰূপ, চি গোৱালপাৰা, ডি নলবাৰী। শুদ্ধ উত্তৰটো হৈছে এ বৰপেটা। অসম বিধানসভাৰ আসন কেইখন? এ 14খন, বি 126খন, চি 543খন, ডি 19খন। শুদ্ধ উত্তৰটো হৈছে বি 126খন।